हेलो गाइस अस्सलाम वालेकुम नमस्कार আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আজি মই আন এটি ৰেচিপি আপোনালোকলৈ লৈ আহিছো। আজি কচুগুটিৰ তৰকাৰী ৰৌ মাছেৰে বনাম। তেন্তে বলক ভিডিওটো আৰম্ভ কৰো। কচুগুটি বেংগলোৰত সহজতে পোৱা নাযায়, সো হাজবেণ্ডে ফ্লিপকাৰ্ট গ্ৰসাৰীৰ পৰা অৰ্ডাৰ কৰি আনিছে। কচুখিনি প্ৰথমতে কুকাৰত দুটা হুইচেল দি সিজাই ললো। কচুখিনি সিজোৱা হোৱাৰ পিছত এনেদৰে বাকলি গুচাই পিটিকি ললো। এনেদৰে পিয়াজ এটা কাটি লৈছো আৰু কেঁচা জলকীয়া তিনিটা সৰু সৰুকৈ কাটি লৈছো আৰু বিলাহী এটাও মই কাটি দিছো। এইটো ভিডিও নাহিলে আপোনালোকে বিলাহীৰ সলনি যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে। এতিয়া মাছখিনি মই ফ্ৰাই কৰি ললো। এনেদৰে মই পিয়াজখিনি দি দিলো কেৰাহীটো ইগনোৰ কৰিব, কলা হৈছে কাৰণ তাত মই মাছখিনি ফ্ৰাই কৰিছিলো। পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছত বিলাহীখিনি মই দি দিলো। এতিয়া মই বিলাহীখিনি অলপ ভাজি ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। বিলাহী দিয়াৰ পিছত নিমখ দিলে বিলাহীটো সোনকালে সিজি যায়। এতিয়া মই সৰু সৰুকৈ কাটি থোৱা কেঁচা জলকীয়াখিনি ইয়াৰ কেৰাহীত দি দিলোঁ। এতিয়া মই বিলাহীখিনি এনেদৰে অলপ টাইম ভাজি ল'লোঁ। ভজা হোৱাৰ পিছত এতিয়া মই মছলা দিম। ধনিয়া গুড়ি 2 চামুচ দিলোঁ। জিৰা গুড়ি মই आधा চামুচ দিম। জলকীয়া গুড়ি 1 চামুচ দিলোঁ। হালধি গুড়ি 1 চামুচ। স্পুনটো সৰুভাৱে দুবাৰ দিছোঁ, 1 চামুচ দিলে হ'ব। এতিয়া মছলাখিনি অলপ ভাজি মই অলপ পানী দি দিলোঁ। এতিয়া অলপ লৰাই দিম এনেকৈ। এতিয়া আমি পিটিকি থোৱা কচুখিনি কেৰাহীত দি দিলোঁ। গোটেইখিনি কচু আমি কেৰাহীত দি দিম আৰু কচুখিনি দি আমি অলপ টাইম এনেকৈ লৰাই থাকিম কচুখিনি ড্ৰাই হোৱালৈকে। এতিয়া আমি ইয়াত 2 কাপ পানী এড কৰিম। তৰকাৰীখিনি অলপ অলপ উতলি অহাৰ পিছত ফ্ৰাই কৰি থোৱা মাছখিনি আমি দি দিলোঁ আৰু অলপ সময় এনেদৰে উতলিব দিলোঁ তৰকাৰীখিনি। এনেদৰে তৰকাৰীখিনি উতলি অহাৰ পিছত মই কাটি থোৱা ধনিয়া অলপ দি দিলোঁ। এনেদৰে 2 মিনিটমান মই তৰকাৰীখিনি ল' ফ্লেমত থৈ দিলোঁ। মোৰ কচুগুটিৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই তৰকাৰীখিনি বল এটাত উলিয়াই লৈছোঁ। চাওকচোন কালাৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগিছে, আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।